ই গাইজ কামলৈ আহিছে কিন্তু ইটাটোকে দাঙিব পৰা নাই ৰখিব কৈ আছো পোনপ্ৰথমতে সকলোকে নমস্কাৰ দে ৰাতিপুৱা উঠি পেলাই চাইছো বতৰটো ইমানেই বেয়া কৰি আছে নহয় সবফালে বৰষুণে দিয়ক ৰ'দে দিয়ক কিন্তু মইতো কামলৈ যাব লাগিব মানে গাইজ কথাটো এনেকুৱা হৈ গৈছে মই যদি কামলৈ নাযাওঁ নহয় আপোনালোকৰ মাজত মানে ভিডিঅ' এৰা নহ'ব ঘৰত থাকিলেও ভিডিঅ' এৰিব পাৰিম কিন্তু বতৰটো যিহেতু ইমান বেয়া কৰি আছে অলপ বোলো ইয়াতো আহি পেলাই অলপ আপোনালোকক দেখাওঁ কামৰ ভিডিঅ' আপোনালোকে টেনশ্যন নকৰিব মই ঘৰৰ ভিডিঅ' আনিম আৰু কামৰ ভিডিঅ' আনিম খালি অলপ লাহে ধীৰে হ'ব আৰু এতিয়া আহোঁ কামৰ কথাখিনিলে এইফালে পুৰা মেচিন চলাই আছে আমাৰ এফালে আকৌ এজনাই পুৰা কাম কৰি আছে ই আকৌ ইটাটোকে দাঙিব পৰা নাই গাইজ ভাত খাইছে কিন্তু ইটা দাঙিবলৈ শক্তি নাই এতিয়া অলপ এফালে কাম কৰাও হৈছে আৰু অলপ আমি ৰেষ্ট লৈ লওঁ মানে মইহে অকলে ৰেষ্ট লৈ লৈছো এফালে আকৌ এজনাই পুৰা কামত লাগিয়ে আছে এতিয়া মই মহাৰাজৰ নিচিনাকে চকীখনৰ ওপৰত বহি লৈছো আৰু এফালে পুৰা চুইচ টিপা টিপি কাম চলাই আছো লাগি আছ ভুটিয়া জুলবুল কাম লাগেছ মানে গাইজ আমাৰ লগৰখিনিৰ মাজত অলপ ফটো আমি চলিয়ে যায় এতিয়া কাম হৈ গ'ল ছুটি আৰু এতিয়া ঘৰলৈ যাবলৈ ওলাই গ'লো ঘৰত আহি পেলাই ময়ো পাই গ'লো আৰু আজিৰ ভিডিঅ'টো ইমান আছিলে অন্য এটা ভিডিঅ' লগ পাই আছো এইফালে আকৌ আমাৰ ছাৰজনে দেখিছে নহয় কি টেকন'লজিয়ে বনাই আছে ইহে জানে ই যি বনাই আছে বনাই থাকক মোৰ ইয়াৰ লগত কোনো মতলব নাই আজিৰ ভিডিঅ'টো ইমান আছিলে অন্য এটা ভিডিঅ' লগ পাই আছো আজিলৈ বাই বাই